বজাৰলৈ যাওঁ বন্ধুসকল, কবিতাক লগত লৈ গৈছোঁ। আমাক এইক লগত লৈ গ'লে অকণমান ডিছকাউণ্ট পাওঁ, অলপ ডিছকাউণ্ট দি দিয়ে। ইয়াৰ মুখখন চাই পিনে অকণমান দাম মানে 100 টকা বস্তুটো 10 টকাটো দি দিয়ে। তো সেইটো কাৰণে এইক লগত লৈ যাওঁ, আৰু ডিছকাউণ্ট পাম তাৰমানে সেইটো কাৰণে। এনেতো অফাৰ চলি আছে, আৰু লগতে অফাৰ দি দিব, অফাৰ ঠিক নাই ফ্ৰীতে পাই যাব মোৰ বস্তুখিনি। তো যাওঁ, চাই থাকক এতিয়া। এয়া লোৱা কবিতা, বজাৰখিনি কৰিবা আজি, কি লাগে লৈ লোৱা। তোমাকতো আৰু তোমাক দিয়া নিচিনা কাৰণে হৈছে আৰু গোটেইখিনি কাম কৰিছা কাৰ কাৰণে? মোৰ কাৰণে কৈছে। আহিলে সোমালে আৰু খৰচ এতিয়া ল'ব আৰু কি লয় ভগৱান জানে। আৰু খেলা বস্তু ইয়াতে এভেইলেবল আছে। আমাৰ জানক লৈ অহা হ'লে কোনটো লওঁ কোনটো নলওঁ লগা নাহে। এয়া গাড়ী মটৰ সংগ্ৰহ কৰিছ কবিতা, আহাচোন বজাৰ কৰি আহোঁ, পইচাখিনি শেষ কৰি থওঁ অহাৰ পিছত। পুৰা একদম লোভেৰে চাই আছে আৰু চাহো খুৱাইছে। এয়া মাছ মাংস বজাৰ গোটেইখিনি কৰিছে, কিন্তু টকাটো মই দিছোঁ, বাকীখিনি কাম তাই কৰিছে। আৰু তাই কিবা এটা ক'ব বোলে, আপোনালোকে শুনক এবাৰ। তুমি পইচা খৰচ কৰা মানুহটো, তুমি সেই মানুহটো যিয়ে মোৰ ট্ৰলি উদং কৰে। বজাৰৰ পৰা আহি কম্পিউটাৰ একদম লগালগিকৈ চব আৰম্ভ কৰি দিলে। মাছ ভাজি হৈ গ'ল, মাংস হৈ গ'ল, ভাত চব ৰেডি। মাংসটো ক'ত চাওঁ বা, ইয়ে মাংস তোমাক কথা কওঁতে সেইফালে মই যে দেবী যেতিয়া দিলে দিয়া আৰু কিনা বেছি হ'লে বেছি খাই দিম, কম হ'লে কমকৈ খাম। বন্ধুসকল, ভাত পানী খোৱা হ'ল আৰু সময় বহুতখিনি দেৰি হ'ল। আজি বতৰটো বহুত ৰ'দ, বহুত গৰম আজি। তো ইয়াতে সামৰিছোঁ। যদি নতুনকৈ আপোনালোকে চাইছে মোৰ চেনেলটো, যদি ভিজিট কৰিছে আৰু যদি ভিডিঅ'বোৰ ভাল পায় মোৰ ভিডিঅ'বোৰ, তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যাতে আপোনালোকে ছাপোৰ্ট দিয়ে, যাতে সহযোগ কৰে, যাতে আগুৱাই যাব পাৰি চেনেলটোত। আৰু ভাল ভিডিঅ' দিয়াৰ কাৰণে, ভাল কণ্টেণ্ট দিয়াৰ কাৰণে মোৰ সদায় এটা প্ৰয়াস থাকে। যেনেকৈ মোৰ সুবিধা হয় বা যিখিনি মই পাৰোঁ, মই আপোনালোকক দেখুৱাব বিচাৰোঁ বা দেখুৱাইছোঁ আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। আৰু শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশা কৰোঁ যাতে মা দুৰ্গাৰ সকলোৰে মনোবাঞ্ছাখিনি পূৰণ